নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বাই ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ইভিয়ন বা ভিটামিন ই কেপচুলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিটামিন ইৰ কেমিকেল নেম হ'ল টক'ফেৰল আৰু ইয়াক বিভিন্ন ষ্ট্ৰেন্থত পোৱা যায়, যেনেকুৱা 200 মিলিগ্ৰাম, 400 মিলিগ্ৰাম আৰু 600 মিলিগ্ৰামত পোৱা যায়। এই ভিটামিন ইটো ডক্টৰে বিভিন্ন কাৰণত লিখিব পাৰে, যেনেকুৱা ধৰক কাৰোবাৰ নাৰ্ভ পেইন হৈছে, নিউৰোপেথি হৈছে, কাৰোবাৰ মাছল ক্ৰেম্প হৈছে, অৰ্থাৎ যিবিলাক মাংসপেশী আছে মাংসপেশীবিলাক খামুচ মাৰি ধৰা নিচিনা লাগিলে, কাৰোবাৰ স্কিনৰ প্ৰব্লেম থাকিলে, কাৰোবাৰ চুলিৰ প্ৰব্লেম থাকিলে আৰু কেতিয়াবা হাৰ্টৰ প্ৰব্লেমৰ ক্ষেত্ৰতো এই ভিটামিন ই বা ইভিয়ন কেপচুল ডক্টৰে প্ৰেছক্ৰাইব কৰে। ডক্টৰে কেতিয়াবা ফেটি লিভাৰ অৰ্থাৎ লিভাৰত ফেট জমা হ'লেও ভিটামিন ই প্ৰেছক্ৰাইব কৰিব পাৰে। আজি আমি এই ভিডিঅ'টোত প্ৰধানকৈ স্কিনৰ সমস্যা অৰ্থাৎ ছালৰ সমস্যা আৰু আমাৰ চুলিৰ সমস্যাৰ বাবে ভিটামিন ই কেনেকৈ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। এই ভিটামিন ই বা ইভিয়ন কেপচুলটো আমি চুলি বা স্কিনত লগাব পাৰোঁ, নাইবা খালেও ইয়াৰ কাৰ্য প্ৰদৰ্শন কৰে। খোৱা আৰু লগোৱাৰ ক্ষেত্ৰত থকা প্ৰধান ডিফাৰেঞ্চটো হ'ল, যেতিয়া আমি কোনো কেপচুল খাওঁ তেতিয়া ই আমাৰ গোটেই দেহটোতে কাম কৰে আৰু যদিহে আমি ইয়াক লগাওঁ, যিটো স্থানত লগাওঁ অকল সেই স্থানটোতেহে ইয়াৰ কাৰ্য প্ৰদৰ্শন কৰে। ভিটামিন ইৰ প্ৰধান কামবোৰৰ ভিতৰত ইয়াৰ এটা প্ৰধান কাম হ'ল চেলক অক্সিডেশ্যনৰ পৰা ৰক্ষা কৰে। যেতিয়া এটা কোনো চেল অক্সিডাইজড হয় তেতিয়া চেলটো ডেড হয়, হয়তো ডেমেজ হয়, নাইবা ডাল হৈ পৰে। সেয়েহে কি হিচাপত কাম কৰে? এণ্টি অক্সিডেণ্ট হিচাপত কাম কৰে। এই এণ্টি অক্সিডেণ্টৰ উদাহৰণ ল'বলৈ আমি ক'ব পাৰোঁ যে, যদিহে আমি কোনো এডাল লোৰ মাৰি বাহিৰত এনেই পেলাই থৈ দিওঁ তেন্তে ইয়াৰ ওপৰত কি পৰে? মামৰ পৰে। আৰু যদিহে এই মামৰৰ পৰা আমি ইয়াক ৰক্ষা কৰিব লাগে তেন্তে ইয়াৰ ওপৰত আমি কি কৰোঁ? ৰেড অক্সাইডৰ এটা তৰপ দিওঁ। ঠিক তেনেদৰে এণ্টি অক্সিডেণ্ট অৰ্থাৎ ভিটামিন ইয়ে আমাৰ চেলবোৰৰ ওপৰত এটা তৰপৰ সৃষ্টি কৰে, অৰ্থাৎ চেলবিলাক ডেমেজ, ডেড নাইবা ডাল হোৱাৰ পৰা ৰক্ষা কৰে। এতিয়া আহিছোঁ আমি ভিটামিন ই বা ইভিয়ন কেপচুল যদি খোৱা হয় কিমান খাব লাগিব, কেনেকৈ খাব লাগিব, আৰু যদি লগোৱা হয় কিমান লগাব লাগিব বা কেনেকৈ লগাব লাগিব। ডক্টৰে প্ৰেছক্ৰাইব নকৰিলে আমি যদিহে ভিটামিন ই খাব বিচাৰোঁ তেন্তে সদায় ইয়াক এটাকৈ 2 মাহ বা 3 মাহ খাব পাৰোঁ। আৰু তাৰপিছতো যদি আকৌ আমি খাবলৈ ইচ্ছা কৰোঁ তেন্তে ইয়াৰ মাজত 15 দিন বা 1 মাহৰ এটা গেপ দি আকৌ নেক্সট খোৱা আৰম্ভ কৰিব পাৰোঁ। যদিহে আমি ইয়াক লগাব বিচাৰোঁ তেন্তে যদিহে আমি মুখত লগাব বিচাৰোঁ তেন্তে আমি যি মুখত ফেচ পেক নাইবা যি ক্ৰীম ব্যৱহাৰ কৰোঁ সেই ক্ৰীমৰ লগত ইয়াৰ 2টা বা 3টা কেপচুল মিহলাই ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। আমি সাধাৰণতে দেখা পাওঁ যে যিবিলাক বিউটি চেলুন আছে সেই বিউটি চেলুনবোৰত এই ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে, কিন্তু লগোৱাৰ অলপ সময়ৰ পিছতে আকৌ পানীৰে ধুই দিয়ে। আমি সকলোৱে এটা অৱস্থা মনত ৰখা উচিত যে ভিটামিন ই কেপচুল আমাৰ এবজৰ্পশ্যন হ'বৰ কাৰণে অতি কমে 1.5 ঘণ্টা বা 2 ঘণ্টা সময় লাগে। সেয়েহে ইয়াক যদি আমি মুখত লগাওঁ তেতিয়া আমি গোটেই ৰাতি ইয়াক মুখত লগাই থৈ দিব লাগিব, তেতিয়াহে ইয়াৰ কাৰ্য প্ৰদৰ্শন কৰে। আৰু যদিহে আমি ইয়াক চুলিত ব্যৱহাৰ কৰিব বিচাৰোঁ, হেয়াৰ গ্ৰ' বা হেয়াৰ ফল ৰোধ কৰাৰ কাৰণে যদি ব্যৱহাৰ কৰিব বিচাৰোঁ তেতিয়া আমি যি চুলিত লগোৱা তেল ব্যৱহাৰ কৰোঁ সেই তেলৰ লগত ইয়াক মিহলাই চুলিৰ গোৰবোৰ ভালকৈ আমি কি কৰিব লাগিব? মালিচ কৰিব লাগিব। তেতিয়াহে ইয়াৰ কাৰ্য ভালকৈ প্ৰদৰ্শন কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।